জুবিন গাৰ্গৰ আকস্মিক মৃত্যু হ'বই নোৱাৰে কাৰণ মৃত্যু ৮ ঘণ্টাৰ পিছতহে মেডিকেলত লৈ আহিছে মানে ৮ ঘণ্টাৰ আগত মৃত্যু হৈছে তাৰ পিছত ৮ ঘণ্টা পিছত মেডিকেলত লৈ আহিছে তো এয়া হত্যা হৈছে সম্পূৰ্ণৰূপে চিয়ৰ যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই ভিডিঅ'ৰ জৰিয়তে কোনে কোনে ক'ত কি লিংক হৈ আছে সকলোবোৰ জানিবলৈ চেষ্টা কৰিম তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক জুবিন গাৰ্গক আমন্ত্ৰণ কৰিছিল এই শান্তনু বোলা এই মানুহজনে ই এটা পাগল হয় সম্পূৰ্ণৰূপে পাগল যেতিয়া সাংবাদিকে ইয়াক প্ৰশ্ন কৰিছিল যে জুবিন গাৰ্গৰ আচলতে হৈছে কিন্তু ই ভাবি উত্তৰ দিছিল আৰু ই পাগলৰ নিচিনা অংগী ভংগী আৰু দেহৰ অংগী ভংগী চালে গম পাব ই সম্পূৰ্ণৰূপে সিৰিয়াছ নহয় আৰু জুবিন গাৰ্গ মৰাৰ পিছত সকলো আবেগিক হৈ পৰিছে কিন্তু ইয়াৰ মানে বডি লেংগুৱেজে এনেকুৱা লাগিছে কি কিবা এটা বেলেগ ষ্টাইলত আছে মানে এইটোতো আবেগিক হোৱা ষ্টাইল একদমেই নহয় তাৰ সিদ্ধাৰ্থৰ কথা বাৰু ক'ব নাযাওঁ কিন্তু এই কেশৱকতো আগৰ পৰাই কিবা ভাল নালাগে নিশ্চয় কিবা এটা ষড়যন্ত্ৰটো আছে ইয়াত ইহঁতক গৰু পিটন দিব লাগে অসমত ভৰি দিয়াৰ লগে লগে বিশেষকৈ শান্তনুক মাৰি শেষ কৰি দিব লাগে ইয়াক আৰু অলৰেডি ছিংগাপুৰ মেডিকেলত কৈছে যে জুবিনক কোনো ধৰণৰ চিজাৰ হোৱাই নাই পানীত পৰি মৃত্যু হৈছে কিন্তু এনেকুৱা হ'ব পাৰে নেকি সিহঁতে মেৰি পানীৰ তলত সোমাই জুবিনক মাৰি পেলালে তো এনেকুৱাতো হ'ব পাৰে আমিতো দেখা নাই না জুবিন গাৰ্গে নহয় ঘৰতে সাপ পুহি থৈ দিছিল আৰু সেই সাপে জুবিন গাৰ্গক আজি খুটিয়ালে সঁচাকৈ বেয়া লাগিল বহুত জুবিন গাৰ্গৰ আকস্মিক মৃত্যু হ'বই নোৱাৰে কাৰণ মৃত্যু